কবিতাৰ শিৰোনাম জীৱনৰ কিছু কথা। ৰাতিবোৰ গভীৰ হ'লেই দুখবোৰ উজান উঠেও। জীৱনৰ নিমিলা অংকবোৰ পাতোতে ভাঙোতে হৃদয়ৰ শুকুলা পৃষ্ঠাত নিৰাশাৰ কজলা ডাৱৰে ভাসেও। বিফল জীৱন পথৰ সফল প্ৰতীক মই, সুখ বুলিয়ে সাৱটি লওঁ দুখৰ এলামবোৰ। হয়তো তোমাৰ দৃষ্টিত তিনিআলিত বহি আড্ডা দিয়া বেকাৰ বেনাহী ল'ৰাটো ময়েই। বহুতৰ উপহাস শুনিও নীৰৱে সহি থাকিব পৰা নীলাজ মনৰ গৰাকী। চাকৰি এটা নাই বাবেই হয়তো তোমাৰ দৃষ্টিত মই নিষ্কম্মা। তুমি কি বুজিবা সময়ৰ প্ৰতাৰণাও? কাৰণো বুকুত আছে বেকাৰ জীৱন জিজাঞ্চা। তুমি ভবাৰ দৰে মইতো নহয় ডাষ্টবিনৰ আৱৰ্জনা। চিগাৰেটৰ দুৱাৰে কলা কৰা তুই ওঠৰ বাজত লুকুৱাই ৰাখোঁ চাৰ্টিফিকেটৰ সীমাবদ্ধতা আৰু ডিগ্ৰীবোৰৰ বিষণ্ণতা। আন্ধাৰ নামিলেই বিলাতী মদৰ নিচাত মাতাল হওঁ বাবেই মইতো নহয় চৰিত্ৰত দাগ লগা। তুমি হয়তো ভুল বুজিছা। কেতিয়াবা পঢ়ি চাবা বেকাৰ ল'ৰাটোৰ দুচকুৰ সপোন বিলাসিতা। গণি চাবা জীৱনত একো এটা কৰিব নোৱাৰি আপোনজনকো হেৰুৱাই পেলোৱাৰ দুখৰ বেদনা। ইণ্টাৰভিউৰ নামত বাৰে বাৰে প্ৰতাৰিত হোৱাৰ ব্যথা। চৰকাৰী নেতাক সুখী কৰিব পৰাকৈ মোৰ দেউতাৰ যে গতিত নাই ধনৰ জুলুঙা। ধন্যবাদ।